সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। সকলোকে আশা কৰিছোঁ সকলোৱে ভাল লাগিব। মই আহিছোঁ এলাহাবাদলৈ। এলাহাবাদৰ ইয়াৰ কুচুবাগ বুলি এখন জেগা, য'ত এইটো পাৰ্কখন জাহাংগীৰ দুৰ্নীতিতে বনোৱা আছিল। 400 বছৰ পুৰণি এটা বাগিচা। চ' আপোনালোকক বাগিচাটো দেখুৱাম, লগতে ইয়াৰ বাগিচাটোৰ পৰা মই আপোনালোকক ইয়াত স্মৃতি থ্ৰনখন আপোনালোকক দেখুৱাব বিচাৰিম। চ' আপোনালোকক দেখুৱাবলৈ বিচৰা মই বাগানখন হ'ল সেইখন, যিখন কচুৰু বাগ। বাগ মানে হ'ল যিটো সৰু বাগ আৰু হিন্দীত হ'ল বাগিচা বা বাগান বা গাৰ্ডেন, যিহে নহওক লাগে। এইখনে হ'ল কচুৰু বাগ, যিহেতু জাহাংগীৰৰ দিনত বনোৱা হৈছিলে। আপোনালোকে নিশ্চয় বুৰঞ্জী পঢ়ি জানে যে জাহাংগীৰ এজন বহুত আৰ্কিটেক্টৰ ওপৰত দক্ষতা থকা মানুহ এজন আছিল, কাৰণ নিজে এটা অজ্ঞাত বা এজন শিক্ষিত নাছিল যদিও তেওঁ চিত্ৰকলাৰ লগতে বিভিন্ন ধৰণৰ বাগান বা বাগ বা গুলবাগ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বনাইছে তেওঁ। মই আগতে মই কাশ্মীৰত পাইছিলোঁ, চ' কাশ্মীৰৰ ভিডিঅ'টো দিব নোৱাৰিলোঁ। তেতিয়া আকৌ কেতিয়াবা গ'লে মই আপোনালোকক দিম। যদি চাব বিচাৰে আপোনালোকে কমেণ্টত কৰিব। চ' মই এই ভিডিঅ'টো আপোনালোকক মই ইয়াৰ বিষয়ে ক'ব বিচাৰিছোঁ। এতিয়া কাশ্মীৰৰ বিষয়ে ক'ব যোৱা নাই মই। চ' এইখন হৈছে প্ৰথমটো আপোনালোকে যিটো এইখন স্মৃতি তোৰণ দেখিছে, সেইখন হৈছে চাহানা বেগম বা বানুৱা বাই, যিটো ৰামদাসৰ কন্যা, ৰাজপুতৰ জীয়ৰী, এশলৈ মোগল চুলতান জাহাংগীৰৰ প্ৰথম ৰাণী আছিল তেওঁ। তেওঁৰ মৃত্যু হোৱাৰ পিছত তাৰ কবৰস্থানখন ইয়াতে দপন কৰা হৈছে। চ' সেইখনেই হ'ল তাৰ কবৰস্থানখন। বানুৱাবাইৰ মৃত্যু হোৱাৰ বহুত কাৰণ আছিলে। চ' কুজুৰু আৰু জাহাংগীৰৰ মাজত যিটো কাজিয়া আছিল, চ' এইটো কাৰণে আৰু সি সহ্য কৰিব নোৱাৰি সি 7টা সন্তান লৈ তেওঁ নিজেই আত্মহত্যা কৰিছিলে। এনেকুৱা কিবা টাইপৰ মেডিচিন খাই ইয়াত মৃত্যুবৰণ কৰিছিলে। আৰু ইয়াৰ ডাইনে ফালে আছে, আপোনালোকক দেখুৱাম, কুজুৰু আৰু নীতাবাইৰ স্মৃতিকণ। চ' ইয়াৰ সোঁফালে আছে তাৰ কুজুৰুৰ যিটো কবৰস্থানটো আপুনি চাব পাৰে। এয়া কুজুৰু। মানাবায়ে কুজুৰু আৰু তাৰ জাহাংগীৰৰ মানে অশান্তিৰ কাৰণে তেওঁ মৃত্যু কৰিছিলে নিজে। চ' কাৰণ তাৰ 7টা সন্তানৰ লগতে তাই নিজে মৃত্যুবৰণ কৰিছিলে। চ' এইটো বহুত ৰহস্যজনক কথা। চ' আপোনাৰ দৃষ্টিটো মই আপোনালোকক কমা ক'লে এয়া চাই লওক আপোনালোকে অৰভিউটো। মই ইয়াৰ আৰ্কিটেক্টটো আপোনালোকে দেখুৱাব বিচাৰিম। ঔৰংগজেবত আৰ্কিটেক্টত বহুত বিভিন্ন ধৰণৰ উদাহৰণ আৰু উৎকৃষ্ট ধৰণৰ পোৱা যায়। চ' আপোনালোকে সম্ভৱ পৰিছে কিতাপে বা তেনেকৈ বুৰঞ্জীৰ ক্ষেত্ৰত এয়া দেখিছে। ৱালত বিভিন্ন ধৰণৰ অংকিত কৰা আছে। চ' ভিতৰলৈ গৈ আপোনাক দেখাব নোৱাৰিলোঁ। 60জনৰ যেনেকুৱা ধৰণৰ এটা অংকিত কৰা বিবিধতা আছে, মই পঢ়িছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ। হ'লেও বাহিৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া গোটেই অভাৰভিউটো, লগতে এইটো এটা স্তম্ভ। বিভিন্ন ধৰণৰ সংগীত কৰা আছে, আপোনালোকে দেখিছে। মই আপোনালোকে দেখিবলৈ চেষ্টা কৰিছোঁ। বহুত সুন্দৰভাৱে সংগীত কৰা আছে।
এতিয়া মোৰ পিছফালে দেখিছে আপোনালোকে খুচৰু বা খুচুৰ টমখন, খুচুৰ যিটো য'ত খুচুৰ কবৰখন আছে, এয়া খুচুৰ টমখন হয়। খুচুৰ ইয়াৰ ভিতৰতে কবৰখন আছে। মই দেখুৱাব নোৱাৰিলোঁ ভিতৰলৈ গৈ, কাৰণ ভিতৰত এতিয়া চাবিটো লক আছে। ত' কাৰণ এণ্ট্ৰি ফিজ এতিয়া ফ্ৰী হয় যে, এইটো কাৰণে চাগে খোলা নাই নে কিবা কাৰণত। এতিয়া ইমান মানুহ নাহে, গৰমত বহুত গৰম। চ' ইয়াত ল'ৰা ছোৱালীবোৰে আহে জোৰ পাতি বহিব আহে। আপোনালোকক ক'ব নালাগিছিল, হ'লেও কৈ দিলোঁ, কাৰণ চুকে ভিডিঅ' ৰেকৰ্ড কৰিবলৈ বেয়া হয়, কাৰণ ভিতৰত বন্ধ হ'লেও মই বাহিৰৰ পৰা অলপ দুৱাৰৰ যিটো অংকিত কৰা আছে, এইটো ভাস্কৰ্য্য দেখুৱাব বিচাৰিছোঁ। মোৰ পিছফালে দেখিছে ভাস্কৰ্য্যবোৰ, বিভিন্ন ধৰণৰ ফুল বচা ৱালখন, এয়া মোৰ পিছফালে দেখিছে আপোনাৰ। চ' এই গোটেই ৱালবোৰত বিভিন্ন ধৰণৰ অংকিত কৰা আছে। চ' ভাল লাগে চাই, আপুনি এবাৰ আহিব পাৰে। লগতে ভিডিঅ'টো কৰোঁতে মোৰ অলপ শৰম আছে, কাৰণ কিয়নো ইয়াত কাপলবোৰে আহে, কাপলবোৰে একেলগে বহে চুকে চুকে। চ' ভিডিঅ'বোৰ প্ৰব্লেম হয়। চাই মোৰো বেয়া লাগে, কাৰণ একেলগে বহি থকাটো কিবা নহয়, মোৰো দায়িত্ব নহয় যে সেইটো এটা সিহঁতক নক্সা ভিডিঅ'টো নিতা অনাৰ। ভাই নিতাৰ যিটো চ' এয়া দেখিছে কিবাখন চাগে আপোনালোকে বহি আছে। এইটো হৈছে যিটো জাহাংগীৰৰ বন্তি এই আপুনি বা তাৰ দেখিছে পত্নী। সেয়া মোৰ পিছফালে আপোনালোকে দেখিছে, বহুত এটা ডাঙৰ এৰিয়া হয়। চ' আপোনালোকক দেখুৱালোঁ এইটো, এয়া মোৰ বাগানখন হ'ল আমৰ বাগান, আৰু মোৰ অপজিট এই আমৰ বাগানৰ অপজিট ফালে আছে মধুৰিআম বাগানখন। বহুত ডাঙৰ হয়, বহুত ডাঙৰ এৰিয়া বিয়পি আছে। গোটেই এৰিয়াটো বহুত ধুনীয়া, এটা শীতল পৰিৱেশ গৰমৰ দিনতো। অন বিহাইণ্ড অফ মি আপোনালোকে নিশ্চয় দেখিলে হিষ্টৰিকেল মনুমেণ্টকেইটা। মই আপোনালোকক দেখাব বিচাৰিছোঁ কচুবাগৰ হিষ্টৰিকেল মনুমেণ্টকেইটা। চ' আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে। যদি আপোনালোকে কেতিয়াবা এলাহাবাদ আহে, তেতিয়ালৈকে চাব পাৰে। এলাহাবাদ ৰেলৱে ষ্টেচন অকল 500 কিলোমিটাৰ। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল, বা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বিনামূলীয়া হয়। নিশ্চয় এবাৰ হ'লেও শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বিনামূলীয়াভাৱে ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।